এতিয়া অসমত ধৰ্ণা ধৰ্মঘট নোহোৱা হল 500 জনী মহিলা যদি একেলগে গোট খাইছে পুলিচে চিন্তা নকৰে মহিলাসকল আন্দোলনত যাব সকলোৱে জানে যে মহিলাসকল গোটৰ মিটিঙত আহিছে বুলি হয়নে নহয় মই ঠিক কৈছো না নাই এতিয়া মহিলাসকল আন্দোলনত যায় না গোটৰ মিটিঙত যায় আজি 40 বছৰে যি কল্পনা আমি কৰা নাছিলো আজি তাক আমি বাস্তৱত দেখা পাইছো এডভান্টেজ অসাম 5 লাখ কোটি টকা ৰিলায়েন্স আদানী আম্বানী টাটা জুনে এদিন অসমৰ পৰা দূৰত আছিলে আজি অসমলৈ বিনিয়োগ আহিছে আজি আমাৰ ৰাজ্যখনত মানুহ আনন্দত থাকে মানুহে বুজি পায় যে ৰাতিলৈকে বিহু পাতিব পাৰো ৰাস উৎসৱো চাব পাৰো আৰু দুৰ্গা পূজাও কৰিব পাৰো ভাওনাও চাব পাৰো কতো কোনো ভয় নাই এইখন অসম আমি আগুৱাই লৈ যাব লাগিব আৰু আমাৰ এইখন অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ সপোন আমি বাস্তৱত ৰূপায়িত কৰিব লাগিব শ্ৰদ্ধা ৰাইজ আপোনালোকে লোকসভাত বিজুলী বাইদেউক বিজয়ী কৰিলে কেইদিনমান আগতে ৰাভা আসং অটোনমাস কাউন্সিলৰ ইলেকশ্যনত আমাৰ দলৰ প্ৰাৰ্থীসকলক বিজয়ী কৰিলে মই আপোনালোকক ধন্যবাদ অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো শ্ৰদ্ধা ৰাইজ 7 তাৰিখে পঞ্চায়ত তাৰ পিছতে লাহে লাহে আমি বিধানসভাৰ বাবে সাজু হম শ্ৰদ্ধা ৰাইজ কংগ্ৰেছৰ 15 বছৰ আমি দেখিছো 15টা বছৰে কংগ্ৰেছে আমাক ক'ত থৈছিলে আৰু যোৱা 4টা বছৰত আমি আহি ক'ত উপনীত হলো কংগ্ৰেছৰ দিনত এটা চৰকাৰী চাকৰি লবলৈ 5 লাখ 10 লাখ টকা ঘোষ দিব লাগিছিলে অংগনবাদী চাকৰি এটাৰ কাৰণেও কংগ্ৰেছৰ দালাল বিলাকক টকা দিব লাগিছিলে আৰু টকা দিলে যে চাকৰি হ'ব তেনেকুৱা কথা নহয় চাকৰিও যায় টকাও যায় ঘৰৰ মাটি বন্ধকত পৰে সুদ দিবৰ কাৰণে আকৌ উলুটাই আৰু মাটি বন্ধকত থব লাগে আজি মই 1.5 লাখ চৰকাৰী চাকৰি দিলো আৰু আজি মা চন্দিকা দেৱালৰ সন্মুখত থিয় হৈ মই ক'ব পাৰো কোনো বাপৰ বেটাই তামোল এখনো খাব পৰা নাই আজি যেতিয়া আগতে লৰা ছোৱালীক মাকে কয় কলেজত যা লৰাই কয় কলেজত গৈ কি হ'ব চাকৰিটো টকা দি ল'ব লাগিব বোলে বাবা পঢ় বোলে পঢ়ি কি লাভ হ'ব তই টকা যোগাৰ কৰ চাকৰি লাগিব কিন্তু আজি কোনো লৰা ছোৱালীয়ে মাক বাপেকক প্ৰশ্ন নকৰে সকলোৱে জানে যে পঢ়া শুনা কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ দিনত মেধাৰ ভিত্তিত চাকৰি পাব কোনেও কতো 1 টকা ঘোষ দিব নালাগে আজি অসমত যি কাম আমি কেতিয়াও ভবা নাছিলো যি কাম আমি কল্পনা কৰা নাছিলো আজি আমাৰ অসমলৈ পৰিৱৰ্তন আহিছে বিজেপি অহাৰ আগতে কোনোবাই কল্পনাও কৰিব পৰা নাছিল যে অৰুণোদয় বুলিও আঁচনি হ'ব পাৰে আজি আমি মাহত 1250 টকা পাওঁ 2021 চনত 22,000 মানুহে অৰুণোদয় পাইছিলে এইবাৰ অৰুণোদয় পলাশবাৰী ছয়গাঁৱত 40,000 পৰিয়ালে পাব হেলিকপ্টাৰ পৰা নামুতে হেমাংগই কৈছে যে দাদা আৰু অলপ বাকি থাকি গল মই কৈছো ঠিক আছে পলাশবাৰীৰ কাৰণে মই আৰু 5,000 অৰুণোদয় দি দিম
ছয়গাঁও পলাশবাৰীৰ ৰাইজে কোনো দুখীয়া মানুহ যাতে বাদ পৰি যাব নালাগে শ্ৰদ্ধাৰ ৰাইজ কংগ্ৰেছৰ দিনত আমাৰ অৰুণোদয় নাছিলে কংগ্ৰেছৰ দিনত কি আছিলে লুঙি ধুতি খুটা আঠুৱা আৰু কম্বল দুৰ্গা পূজাত পঞ্চমৃত দিয়ে নহয় কংগ্ৰেছে অসমৰ মানুহক পাঁচটা অমৃত দিছিলে লুঙি ধুতি খুটা কম্বল আঠুৱা হয় নে নহয় সেইকাৰণে মাজে 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 কংগ্ৰেছৰ মানুহবিলাকক মই লগ পালে কওঁ যে তহঁতি হাতৰ ছবিটো বাদ দে লুঙিৰ ছবিত ইলেকশ্যনত শ্ৰদ্ধা ৰাইজ আজি লুঙি ধুতি নোহোৱাই হ'ল যদি লুঙি ধুতি কিনিবই লাগে অৰুণোদয় টকা পাইছো দোকানৰ পৰা লুঙি ধুতিখন আমি নিজে কিনিব পাৰো আগতে কংগ্ৰেছৰ মিটিং হয় মহিলাসকলক কয় মিটিঙত যাব লাগে মিটিঙত গলে কি পাম বোলে খুটা পাম 5000 মহিলা খুটা আছে 200 বান্ডিল ট্ৰাকৰ পৰা খুটা মাৰি দিয়ে যোনে কেছ ধৰিব পাৰে ধৰিলে আৰু এনেকুৱা আছিল অসমৰ পৰিবেশ আজি আমি লাহে লাহে অসমৰ পৰিবেশ সলনি কৰিছো আমি অৰুণোদয় দিছো বিনামূলীয়া চাউল দিছো আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আয়ুষ্মান ভাৰত আয়ুষ্মান অসম দিছে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে আমি বিনামূলীয়াকৈ চিকিৎসা ল'ব পাৰো আজি কলেজত এডমিশন বিনামূলীয়া কিন্তু গাঁওবুঢ়াৰ এখন সাৰ্টিফিকেট লাগে এখন মৌজাদাৰৰ সাৰ্টিফিকেট লাগে তাতো 400-500 খৰচ হৈ যায় সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে কাৰো সাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ডখন দেখুৱালে বিনামূলীয়া এডমিশন পাই যাব শ্ৰদ্ধা ৰাইজ বিনামূলীয়া নামভৰ্তি হল অৰুণোদয় হল আমাৰ বিনামূলীয়া চাউল পালো কলেজত নামভৰ্তি আগতে মহিলাসকলে পুৰুষসকলে মোক লগ পালে কয় যে ঘৰ এটা লাগে কিন্তু ঘৰ লবৰ কাৰণে জিঅ টেগিং কৰিলেও 20000 টকা খুৱাব লাগে এইবাৰ জীৱিকা সখী বাইদেউসকলে জিঅ টেগিং কৰিলে আৰু 10 মেৰ পৰা আমি আপোনালোকক সুযোগ দিম যে যাৰ যাৰ জিঅ টেগিং বাইদেউসকলেও নকৰিলে নিজৰ জিঅ টেগিং নিজে কৰি ল'ব পাৰিব কাকো আমি হাত পাতিব নালাগে শ্ৰদ্ধা ৰাইজ জিঅ টেগিং হল বিনামূলীয়া চাউল হল চিকিৎসাৰ বাবে 5 লাখ টকালৈকে বিনামূলীয়া অৰুণোদয় আঁচনি হল 1 অক্টোবৰ দিনটো মনত ৰাখক বাবা 1 অক্টোবৰ দিনটো মনত ৰাখক 1 অক্টোবৰৰ পৰা ৰেশন কাৰ্ডত চাউলৰ লগতে আপোনালোকক আমি দালি নিমখ আৰু চেনিও কম দামত দিয়া আৰম্ভ কৰিম বজাৰত যদি 90 টকা চেনিৰ দাম হয় আমি আপোনালোকক 60 টকাত দিম বজাৰত যদি 90 টকা দালিৰ দাম হয় আপোনালোকক আমি 60 টকাত দিম তাৰ মানে গেলামাল দোকানতকৈ 30 টকা কম দামত আমি আপোনালোকক দালি দিম নিমখ দিম চেনি দিম আৰু কি লাগিব কক ভাল কৰি কক পিছফালৰ পৰা কক আৰু কি লাগিব মিঠাতেল এতিয়া মই কিন্তু বেলেগ এটা চিন্তা কৰি আছো মিঠাতেলটো লাগে কিন্তু গেছৰ সিলিন্ডাৰৰ দাম কিমান
এটা সিলিন্ডাৰৰ দাম 950 কিন্তু কোম্পানীয়ে লয় 1000 টকা কবাত কবাত আৰু 50 টকা বেছিয়ে লয় 1 অক্টোবৰৰ পৰা মই আপোনালোকক গেছৰ সিলিন্ডাৰ 650 টকাত দিম হবনে আৰু যিসকলৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ কাৰ্ড আছে তেওঁলোকক গেছ মই 250 টকাত দি দিম ভাল হ'ব লুঙি ধুতিতকৈ ভাল হ'ব না নাই লুঙিতকৈ ভাল হ'ব না নাই ধুতিতকৈ ভাল হ'ব না নাই খুটাতকৈ ভাল হ'ব না নাই আঠুৱাতকৈ ভাল হ'ব না নাই কম্বলতকৈ ভাল হ'ব না নাই শ্ৰদ্ধা ৰাইজ দুখীয়া আৰু মধ্যবিত্ত ইলেক্ট্ৰিচিটিটো বহুত পইচা দিব লাগে 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিছে আপোনালোকে এইবাৰ বিলত গম পাব নৱেম্বৰ মাহত মই ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা কমাই দিয়াৰ কাৰণে চেষ্টা কৰিম শ্ৰদ্ধা ৰাইজ এতিয়া আপোনালোকে চিন্তা কৰক সৰকাৰ আহিলে 1200 টকা অৰুণোদয় হ'ল বিনামূলীয়া চাউল পালো কলেজত লৰা ছোৱালীৰ এডমিশন বিনামূলীয়া হ'ল ছোৱালী কলেজত পঢ়িলে নিযুত মইনা আঁচনি হ'ল মাক বাপেকে চিন্তা কৰিব নালাগে ছোৱালীৰ খৰচ মামাই লৈ আছে তাৰ ওপৰত দালি কমত নিমখ কমত আৰু চেনি কমত গেছ কমত আপোনালোকৰ 1800 2000 টকা বাচিলে নে নাই হিচাপ কৰক এটা বাপেকৰ যদি দুটা লৰা থাকে বা দুজনী ছোৱালী এটা লৰা থাকে চাউল মেডিকেলৰ খৰচ অৰুণোদয় কলেজৰ এডমিশনত 10,000 30,000 টকা লাগে 12 মাহেদি পূৰণ কৰক নিযুত মইনা ছোৱালীক অহা যোৱা পইচা লাগে প্ৰত্যেক মাহত 1000 1250 তাৰ মানে চিন্তা কৰক আজি আমি দুখীয়া মধ্যবিত্ত পৰিয়ালক 2000 টকা প্ৰত্যেক মাহত সৰকাৰৰ পৰা আমি দিয়াৰ ব্যৱস্থা কৰিছো যাতে পৰিয়ালটোৰ ওপৰত বোজ কমি যাব পাৰে আগতে সৰকাৰে কি কৰিছিল খালি লুঙি আৰু ধুতি একো কাম নাছিল আৰু লুঙি ধুতিৰ পইচা কেটাও চাকৰি নামত দালালি কৰি আমাৰ পৰা লৈ গৈছিল যিমান কংগ্ৰেছৰ মানুহৰ ডাঙৰ ডাঙৰ ঘৰ আছে নহয় সবে দালালি টকা হয় বাকি একো নহয় না কোনো বিজনেস আছে না কোনো ব্যৱসায় আছে খালি লৰা ছোৱালীৰ পৰা চাকৰি দিম বুলি টকা উঠোৱা টকা আছে শ্ৰদ্ধা ৰাইজ ক্লাস 9ত আমি সাইকেল দিছো এইবাৰ আৰু দুটা আঁচনি দিম আমাৰ বহুত লৰা ছোৱালীয়ে মেট্ৰিক দিয়াৰ আগতে মাকে কয় যে মোৰ লৰাই গাখীৰে নাখায় মই মনে মনে চিন্তা কৰো তাৰমানে ঘৰত গাখীৰ আছে আৰু কিছুমান মাকে গাখীৰ খুৱাব খুজে গাখীৰ কিনা পইচা নাই ঠিক কৈছো নে নাই সঁচা কথা এতিয়া মেট্ৰিকত দিয়া যিমান লৰা ছোৱালীয়ে মেট্ৰিক দিব সব লৰা ছোৱালীক মই মাহত 300 টকা কৈ দি থাকিম যাতে ঘৰত গাখীৰ এগিলাস কিনিব পাৰে শ্ৰদ্ধা ৰাইজ 1.5 লাখ লৰা ছোৱালীক আমি চাকৰি দিছো কিন্তু সবেইটো চাকৰি তথাপিতো নাপাব যিবিলাক লৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে বেংকৰ পৰা নহয় সৰকাৰে ডাইৰেক্টলি 2 লাখ টকা কৈ দিব যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে মই ডিগ্ৰী পাস কৰিলো ইন্টাৰভিউ দিব লাগে গুৱাহাটীত যাব লাগে কলিকতাত যাব লাগে দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে ইন্টাৰভিউ দিব নোৱাৰে মোৰ নিজৰ অভিজ্ঞতা যেতিয়া এডিআৰিৰ আমি পৰীক্ষা পাতো
যদি ফিজ নলওঁ ক্যান্ডিডেট 12 লাখ হয় আর যদি ফিজ লওঁ ক্যান্ডিডেট 4 লাখ হয় তাৰ মানে অসমত আমাৰ এনেকুৱা বহুত দুখীয়া মানুহ আছে যোনে পৰীক্ষাৰ মাচুলখিনিও দিব নোৱাৰে সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যিমান লৰা ছোৱালী ডিগ্ৰী পাস কৰিব এক বছৰৰ কাৰণে প্ৰত্যেক মাহত তেওঁলোকক আমি 2,500 টকাকৈ তেওঁলোকক দিম যাতে তেওঁলোকে ইন্টাৰভিউত যাব পাৰে কিতাপ দুখন কিনিব পাৰে দেউতাক মাকক হাত পাতিব নালাগে শ্ৰদ্ধাৰ ৰাইজ আপুনি যদি এজন দেউতাক মই দেউতাক আমাৰ ইয়াতো দেউতাক আছে চিন্তা কৰক আপোনাৰ কষ্ট আমি কিমান কমাই দিলো আপোনাৰ পৰিবাৰে 1250 ৰেচনত চাউল দালি নিমখ চেনি গ্যাস ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিলে আৰু 1 টকা কমিব আপোনাৰ ছোৱালীজনী লৰাটোৰ চাইকেলখনো চৰকাৰে কিনি দিলে মেট্ৰিক পৰীক্ষা আপুনি চিন্তা কৰিব নালাগে 300 টকা আমিয়ে দিলো লৰাটো বিএ পাস কৰিছে ইন্টাৰভিউ মাৰিব যাব লাগে আপুনি পইচা দিব নালাগে আমিয়ে দিলো ঘৰত বেমাৰ হল 5 লাখ টকা লৈকে চিকিৎসা আমিয়ে দিলো আৰু জিও টেকিং হল পকা ঘৰ এটা আমিয়ে দিলো আৰু কৃষক সন্মান নিধিটো টকা আমিয়ে দিলো লুঙি ধুতিতকৈ ভাল নে বেয়া একদম নিজৰ মনৰ পৰা কব লুঙি ধুতিতকৈ ভাল নে বেয়া শ্ৰদ্ধাৰ ৰাইজ ইয়াৰ লগতে আৰু আমি কি পাইছো বিজেপি চৰকাৰ আহিলে শান্তি পালো সন্ত্ৰাসবাদ নোহোৱা হল চাকৰি বিনামূলীয়া হল অসমৰ বিহু বিশ্ব দৰবাৰলৈ গল অসমীয়া ভাষা ধ্ৰুপদী ভাষা হল চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হল লাচিত বৰফুকন সৌৰ্য বীৰ্য জগত বিয়পি গল আৰু প্ৰথমবাৰৰ বাবে আগতে চৰকাৰে লাজ কৰে যে মন্দিৰক দিলেতো মছজিদকো দিব লাগিব নামঘৰক দিলেতো মছজিদকো দিব লাগিব মোৰ ভয় লাজ একো নাই 25,000 নামঘৰক যোৱা মাহত 3 লাখকৈ টকা দিছো প্ৰথমবাৰ আমাৰ মন্দিৰ আমাৰ নামঘৰ চাৰিওফালে আজি কৰবাত নহয় কৰবাত হলেও টিংপাত কেখন বদলিছে চুন তেল পৰিছে আমাৰ স্কুল বিলাক কোনোবা এমপিয়ে 5 লাখ 2 লাখ ইয়াতে এটা ঘৰ বনাই তাতে এটা ঘৰ বনাই ডন বস্কোখন দেখিলে আমাৰ স্কুলখন দেখিলে বেয়া লাগি যায় এতিয়া আমি কৈছো সকলো হাই স্কুলতে আমি 8 কোটিকৈ টকা দিম আৰু ডন বস্কো সেন্ট মেৰী স্কটকৈ আমাৰ স্কুলখন দেখিব ধুনিয়া হ'ব এই স্কুলৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু সকলোতে দিম এখন দুখন নহয় কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ পাৰ এটাও সোমাব নোৱাৰে বাচ্চা সোমোৱা বাদ দিয়ক এতিয়া আমাৰ আদৰ্শ অংগনবাদী কেন্দ্ৰ এই পৰিবেশ ৰাস্তা ঘাটৰ পৰিৱৰ্তন আজি আপোনালোকে দেখিছে গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ নেশ্যনেল হাইৱে কেনেকৈ বনি আছে আজি আমাৰ অঞ্চলবিলাক যদি 10 বছৰৰ মূৰত কোনোবা অসমত আহে এইখন অসম চিনিয়ে নাপাব যিখন অসম আজি আমি দেখা পাইছো অসমৰ বাহিৰত ঠেলালা ৰিক্সালা গাড়ীৰ চালক সকলোৱে আজিকালি অসম বুলি ক'লে বুজি পায় আজি অসমীয়া মানুহৰ আদৰ আৰু সন্মান বাঢ়িছে আমি আই অসমিক আজি আগবঢ়াই লৈ গৈছো শ্ৰদ্ধাৰ ৰাইজ আজি মই মুখ্যমন্ত্ৰী প্ৰথমবাৰ হলো আগত মই মুখ্যমন্ত্ৰী হোৱা নাই অৰুণোদয় বিনামূলীয়া চাকৰি ৰাস্তা ঘাট পলাশবাৰী আৰু শুৱালকুছিৰ মাজতো ব্ৰহ্মপুত্ৰ দলং হ'ব কোনবাই চিন্তা কৰিছিল নেকি ওচৰতে IIM আহিব কোনেও চিন্তাও কৰা নাছিল
শ্ৰদ্ধা ৰাইজ প্ৰথম 5 বছৰ নাটকৰ আগত নৃত্য নাটিকা ওলাই নহয় এইবাৰ নৃত্য নাটিকাহে অহাবাৰ আৰু ডাঙৰ নাটক হ'ব তাৰ মানে এইবাৰ যদি 1.5 লাখ চাকৰি অহাবাৰ 3 লাখ আমি আগুৱাই গৈ থাকিম আমি পিছ পৰি নাযাওঁ শ্ৰদ্ধা ৰাইজ আপোনালোকে মাত্ৰ বিজেপি দলক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সমৰ্থন কৰক আমি অসমখনক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম শ্ৰদ্ধা ৰাইজ এই কেইটা দিন আমাৰ কাৰণে প্ৰত্যাহ্বানৰ দিন কেইদিনমান আগতে পেহেলগামত 27 গৰাকী নিৰী মানুহক পাকিস্তানী সন্ত্ৰাসবাদী আহি হত্যা কৰিলে মোৰ বিশ্বাস নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ সেনা বাহিনীয়ে যতে এইবিলাক লুকাই আছে যদি পাতালতো লুকাই আছে উলিয়াই আনিব আৰু শাস্তিও দিব আমি সকলোৱে প্ৰাৰ্থনা কৰিম যাতে মোদী ডাঙৰীয়াক ভগৱানে দীৰ্ঘ আয়ুস দিয়ে সেনা বাহিনীৰ জোৱানসকলক বিজয়ৰ তিলক পিন্ধি ভাৰতলৈ উভতি আহিবলৈ সাহস আৰু শক্তি দিয়ে শ্ৰদ্ধা ৰাইজ পাকিস্তানীবোৰ বাহিৰত থাকে কিন্তু আমাৰ দেশৰ ভিতৰতো কিছুমান পাকিস্তানী আছে সোশ্যাল মিডিয়াত ফেসবুকত পাকিস্তান জিন্দাবাদ দিয়ে থাকে আমি এইবিলাকৰ বিৰুদ্ধেও কঠোৰ হ'ব লাগিব সেই কাৰণে মই যিসকল ঘৰৰ ভিতৰত পাকিস্তানী আছে মই তেওঁলোকক কৈছো সাৱধান থাক সবৰে ঠেং ভাঙি আছো সবৰে ঠেং ভাঙিম ইয়াক আমি পাকিস্তানী কৰিবৰ কাৰণে অসম এৰি নিদিও কংগ্ৰেছৰ এমপিটো 15 দিন গৈ পাকিস্তানতে থাকি আহে আৰু ফেসবুকত পাকিস্তান জিন্দাবাদ মই তেওঁলোকক কৈছো কোনো আৰামত থাকিব নোৱাৰে সবৰে ঠেং ভাঙা যাব অসমত পাকিস্তানী জিন্দাবাদ দি ইয়াত নহব আগতে বেলেগ অসম আছিল এতিয়া ধুবুৰী সালমাৰাটো অসমীয়া মানুহ সাহসেৰে থাকিব পাৰে আগৰ দিন নাই কাৰোবাৰ মতে এতিয়া দেশ নচলে এতিয়া দেশ চলিব আমাৰ অসমীয়া আৰু ভাৰতীয় মানুহৰ মতে বেলেগৰ মতে দেশ নচলে শ্ৰদ্ধা ৰাইজ আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি সদায় এই ধৰণে আমাৰ অসমখনক আগুৱাই লৈ যাব পাৰো লুঙি ধুতিৰ চৰকাৰ যাতে অসমত আৰু কেতিয়াও উভতি নাহে সদায় যাতে অৰুণোদয় চৰকাৰ চলি থাকে 10,000 টো লাগিবনে নাই মা সকলকে ইমান ধুনিয়াকৈ মনে মনে বহি আছে মই ভাবিলো নালাগে নেকি হা পাহৰি গল নেকি 10,000 টো কোনে কোনে পাহৰা নাই হাত ডাঙকচোন বাপৰে সবৰে নাম আছে লাগিব 10,000 ঠিক আছে জুন মাহত আহি মই আপোনালোকক 10,000 টো দি থৈ যাম হ'ব আৰু এটা কথা 10,000 টো 10ত ৰখি নাযায় ই 25 হ'ব খালি 10,000 টো ভাল কামত খৰচ কৰিব আৰু যাৰ 3টা বাচ্চা আছে অহাবাৰলৈকে যাতে 4টা নহয় হ'ব 4টা নহলে 25,000 পাব যোৱা পৰহি দিনাখন মই নগাঁৱত গৈছিলো এজন আমাৰে লৰা মোক কলে কি কৰিম আল্লাহ দি দিয়ে মই বলো বাচ্চা জন্ম দিবি তই আৰু দুখ দিবি আল্লাহ বলে মোৰ দুটা ছোৱালী হল মই ঠিক আছে 3 নম্বৰটো চেষ্টা কৰিবি লৰা হ'ব বলে দাদা যদি লৰা নহয় তেতিয়ালে আল্লাহ আৰু তোক জীৱনত লৰা নিদিয়ে ঠিক কৈছো না নাই 12টা জন্ম দিলে না লৰা ছোৱালীক পঢ়াব পাৰে না লৰা ছোৱালীক শিকাব পাৰে আগতে 9 বছৰতে বিয়া দিয়ে 11 বছৰতে বিয়া দিয়ে এতিয়া 9 11 বছৰ 12 বছৰ বিয়া দিলে পুৰা জেলত ডাইৰেক্ট
গিৰিয়েকো জেলত ঘৈণীয়েকো জেলত মাক বাপেকো জেলত আজিকালি এই কামবিলাক কমি কমি আহি আছে আনকি মোক যোৱাকালি এজন সংখ্যালঘু এৰিয়াৰ এজন মতা মানুহে কৈছে যে দাদা আপুনি এইটো কি অৰুণোদয় ওলালে ঘৰৰ মাইকী মানুহ আমাক নামানা হৈছে লাহে লাহে আৰু অৰুণোদয় বাঢ়ি গৈ থাকিব যাতে মহিলাৰ ওপৰত কোনেও অত্যাচাৰ কৰিব নোৱাৰে দুটা লাগিলে দুটা তিনটা লাগিলে তিনটা কাৰো মতে 10টা নহব ঠিক কৈছো নে নাই শ্ৰদ্ধাৰ ৰাইজ আগতে কোনো মুখ্যমন্ত্ৰী এইবিলাক কাম কৰা নাছিল আজিৰ পৰা যদি 15 বছৰ আগতে বাল্য বিবাহ বন্ধ হৈ গ'লহেঁতেন বহুত মানুহৰ জীৱন বাচি গ'লহেঁতেন বহুত ছোৱালীৰ জীৱন বাচি গ'লহেঁতেন কোনো চৰকাৰে আগত কাম কৰা নাই আজি লাহে লাহে আপোনালোকৰ আশীৰ্বাদত আমি এই কামবিলাক কৰিছো আৰু মানুহেও বুজি পাইছে যে এইবিলাক কামত ৰাজনীতি নাই আমাৰ ভালৰ কাৰণে এই কামবিলাক আজি কৰা হৈছে শ্ৰদ্ধাৰ ৰাইজ 10,000 টকা প্ৰথমবাৰ দ্বিতীয় বছৰত আইসকলে 25,000 পাব তৃতীয় বছৰত 50,000 পাব লিখি থৈ দিয়ক কোনবাই ক'ব পাৰে ইমান টকা দিবনে হিমন্ত বিশ্ব শৰ্মাই কৈছো পুৱাটোতো পায়ে যাব কোনো চিন্তা কৰিবলগীয়া একো নাই শ্ৰদ্ধাৰ ৰাইজ পঞ্চায়ত ইলেকশ্যনত আমাৰ জেটপিচিখিনিৰে পলাশবাৰী সমষ্টিত আমাৰ পলাশবাৰী বকো আৰু চমৰীয়াত যি কেইগৰাকী প্ৰাৰ্থী উঠিছে মই চিনাকি কৰি দিম বৰদুৱাৰত উঠিছে তনুজা ৰাভা আছে না নাই অহা নাই ঠিক আছে তলত তলত আছে নেকি আছে আচ্ছা বাইদেউ চিনাকি হয় মানুহৰ লগত দিয়ক সকলোৱে আশীৰ্বাদ এটা দিয়ক তনুজা ৰাভা বৰদুৱাৰ চয়নী ৰাণী তগৰ দাস কলিতা আহক আনকণ্ঠে জিকি গ'ল চাহু খুৱাবলগীয়া হোৱা নাই হয়নে ৰামপুৰ জিতুমণি নাথ আছেনে জিতু বাবা দিয়ক একদম ধুনীয়াকৈ ৰাইজৰ আশীৰ্বাদ লওক সকলোৱে ডাঙৰ কৰি হাত চাপৰি ছয়গাঁও দক্ষিণ সৰুবংশৰ মিহিৰ ৰঞ্জন দাস জিকিব নে নাই জিকিব বঢ়িয়া বকোত বিকালী দেৱজ্যোতি ৰাভা মাই জিকি গ'ল চাহু খুৱাবলগীয়া হোৱা নাই বকো কম্বুৰাম ৰাভা দে বাবা জিকিবি দে তই ধুনীয়া ল'ৰা জিকিব হয় নহয় দে হাত চাপৰি চবেই বনগাঁও কণমণি ৰাভা তাই সঁচাই কণমণি হয় দে মাই চবৰ আশীৰ্বাদ ল দীঘলীয়াকৈ হাত চাপৰি তাৰপিছত নগৰবেৰা চমৰীয়া সত্ৰ প্ৰহ্লাদ চন্দ্ৰ বিশ্বাস দিয়ক জিকিব দিয়ক চমৰীয়াত আৰু সকলোৱে ডাঙৰ কৰি হাত চাপৰি সোণতলী টোপামাৰী হামিদা আহমেদ এই কিন্তু জিকিব বুলিয়ে মই খবৰ পাই আছো দে মাই তই জিকিবি দে গৰৈমাৰী মৰিজানা খাতুন এজিপি হাতীৰ ছবিত হাতী মানে পদুম পদুম মানে হাতী আছে নাই গৰৈমাৰী দূৰত হয় মাতলি মহম্মদ মহিবুল হক ছবি কিন্তু হাতী লগত এডভোকেট পূব চমৰীয়া গহেৰ আলী হাতী ছবি সবে দিব লাগিব একদম দক্ষিণ কামৰূপ সাব হৈ যাব লাগিব লুঙি পাৰ্টি নোহোৱা হৈ যাব লাগিব ধুতি পাৰ্টি নোহোৱা হৈ যাব লাগিব হবনে নাই খুটালৈকে একেবাৰ মৰম আছে নেকি নাই নহয় লুঙিলৈকে একেবাৰ মৰম আছে নেকি ধুতিলৈকে একেবাৰ মৰম আছে নেকি কম্বল কাবাৰ মনত মৰম আছে নেকি
আঠুৱা কাবাৰ মৰম আছে নেকি সব ঠিক আছে তেতিয়ালে মোৰ লগত একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি এজিপি বহুত বহুত ধন্যবাদ আকৌ আহিম এপি খিনি আচ্ছা এপিৰ মই খালি নামখিনি মাতি গৈছো দক্ষিণ পশ্চিম বকো এজিপি ৰুমা ৰাভা দক্ষিণ পূব বকো বিজেপি যমুনা বসুমতাৰী দক্ষিণ পূব লুকি বিজেপি জিতুমণি ৰাভা পশ্চিম বেকেলি বিপুল ৰাভা পূব বেকেলি থুলেশ্বৰ বড়ো উত্তৰ বেকেলি পবিত্ৰ পাটোৱাৰী দক্ষিণ উত্তৰ বকো ইৰা ৰাভা দক্ষিণ বকো জিতুল ৰাভা দক্ষিণ পশ্চিম লুকি সুৰভি ৰাভা পূব লুকি অপ্সৰা ৰাভা দক্ষিণ লুকি মীৰা ৰাভা সত্তালোক দেৱজিৎ কলিতা এজিপি উত্তৰ দক্ষিণ বনগাঁও বিজেপি সঞ্জীৱ ৰাভা উত্তৰ পশ্চিম বনগাঁও বিজেপি বৰেণ্য দাস বামুণীগাঁও বাবুল ৰাভা দক্ষিণ বনগাঁও চিৰঞ্জীৱী ৰাভা দক্ষিণ পান্তন ৰূপৰেখা বড়ো সমৰীয়া কিসমত কাঠামী ৰহিজুল ইছলাম পিজুপাৰা অনিতা বেগম বৰুৱাগাঁও বামুণবৰী ৰচনাৰা বেগম ভক্তদুপা ৰংগেশ্বৰী মঞ্জিলা আহমেদ সমৰীয়া মৃদুল মণ্ডল হেকেৰা যোগীপাৰা অৰ্চনা বৰ্মন নগৰবেৰা হিমাদ্ৰী দাস চুনতলী ৰুণা লাইলা ত্ৰিলোচন পুষ্পবালা ৰায় টুপামাৰী ছয়দুৰ ৰহমান ছয়নী ৰাণী হীৰামণি ৰাভা উত্তৰ ভোলাগাঁও ধৰিত্ৰী দাস আমৰেঙা কন্দৰ্প দাস বৰণী মণিয়াৰী পাৰাকুচি কৌশিক তালুকদাৰ বঙৰা লীলাৱতী দাস দক্ষিণ ভোলাগাঁও ৰুকুন ৰাভা হাওৰাপাৰা অসীম মহন্ত মালিয়াটা জুৰি কুমাৰী মালি বিৰুগাঁও দীপালী ৰাভা ৰাজাপাৰা দণ্ডিৰাম ৰাভা হাতপুৰ সঞ্জীমা ৰাভা পশ্চিম ছয়গাঁও হিতেশ দাস সপ্তাৰী মাকেলি কাঠি পবিত্ৰ সাউথ আমতোলা জিয়াকুৰ মল্লিকা মেধি চম্পকনগৰ ববিতা দাস ছয়গাঁও সোণমণি দাস আৰু সাতপাখেলি তেজপুৰ সুমিশ্ৰী চৌধুৰী বাটাহি দিয়া জহিদুল ইছলাম ভাউৰী ভিটা আসমা খাতুন ফুটুৰী ৰাণু চৰকাৰ মাজৰটোপ কৌশল্যা দাস টুকৰাপাৰা মিজানুৰ ৰহমান উত্তৰ বনগাঁও জুৰি সালমা আচলপাৰা জেছমিনা আহমেদ হাতীচালা ভালুকবাৰী সুকচান আলী জোৰ চিমলু ছবিয়া খাতুন আৰু ৰামপুৰ অনিমা দাস এজিপি ৰাজাপুখুৰী বাৰাণহাটী ৰাঙামাটি ধীৰাজ দাস এজিপি কবিতা চৰকাৰ বেজৰতাৰী দহালী ৰাজপুখুৰী ধীৰেন দাস দখলা বিমল শৰ্মা গুইমাৰা ভাৰত দাস কোচপাৰা দুলুমণি নহিৰা সৰস্বতী কলিতা পাল্লি হুদুমপুৰ ঋতুমণি দাস চাৰপাৰা মৰমী চৌধুৰী দাস উপৰহালি বেনুধৰ তালুকদাৰ এইখিনি সকলো আগত বহি আছে ঠিক আছে সকলো এবাৰ একেলগে থিয় হৈ দিয়ক সকলো ক্যান্ডিডেট ৰাইজৰ আশীৰ্বাদ ল'বৰ কাৰণে ইয়াতে আছে এতিয়া মই লাষ্ট এটা ৰিকুৱেষ্ট কৰিম জিলা পৰিষদত এজিপি বিজেপি আঞ্চলিক পঞ্চায়তত এজিপি বিজেপি কিন্তু মেম্বাৰতটো সব আছে কোনোবা এৰোপ্লেন কোনোবা চশমা কোনোবা দমকল ফুলকবি কিন্তু মেম্বাৰতো সকলোৱে যাতে বিজেপিক হে দিয়ে এজিপিক হে দিয়ে কংগ্ৰেছীক এটাক যাতে নিদিয়ে বুজি পালে না এটা বস্তাত এটাও যদি পচা আলু খুমাই তেতিয়ালে গোটেই বস্তাটোৱে গেলাই দিব নাই এইবিলাক নহয় বিজেপিৰ ভিতৰত যাকে দিয়ে তাকে দিব ইয়াতে কোনো ফুলকবি এৰোপ্লেন নহয় বিজেপিৰ জান ভাল
তাকে দিব এইটো আমি ৰাইজৰ ওপৰত এৰিছো খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ হাতী পদুম বুজি পালে সবে বুজিলে মোৰ লগত একেলগে কব ভাৰত মাতা কি বহুত বহুত ধন্যবাদ আৰু ৰাভা সংটো বিজেপি হাতী পদুমত কোন পদুম আৰু য'ত ৰাভা সংঘৰ যৌথ সংগ্ৰাম সমিতি আছে তাতে ৰাভা সংঘক দিব ঠিক আছে দিয়ক কি কাগজ দিবি তই বেটা দে তই মোৰ কাৰণে পাগলা ঠিক আছে হ'ব দে তোক লগ পাম দে যাওঁ সবে আকৌ লগ পাম হ'ব